হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি লৈ আহিছোঁ ফেব্ৰিক কৰা কাপোৰৰ এনেকৈ তলত বিচনা চাদৰখন পাৰি ওপৰত চাদৰখন পাৰি লৈছোঁ। তাৰ মই এইকেইটা কালাৰ ইউজ কৰিছোঁ, আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ। আৰু এইকেইডাল বাৰ্ছ মিহি মিহি বাৰ্ছ মই ইউজ কৰিছোঁ 0 আৰু বাকীকেইটা নাম্বাৰটো মই পাহৰিছোঁ। তাৰপিছতে মই যিহেতু মেৰুন কালাৰ কৰিম, এই যোনটোখিনিত মেৰুন কালাৰ হয় সেইখিনিত মই মেৰুন কালাৰ কৰি গৈছোঁ। এনেদৰে মই গোটেই চিৰাটোতে মেৰুন কালাৰটো কৰি যাম। গোটেই চাদৰখনতে যিখিনি মই মেৰুন কালাৰ কৰিছোঁ সেইখিনি গোটেইখিনি মেৰুন কালাৰখিনি কৰি ল'লোঁ। তাৰপিছত পিংক কালাৰটোৰ কাৰণে মই ডাৰ্ক পিংক আৰু হোৱাইট কালাৰ মিক্স কৰি লৈছোঁ। যিহেতু একদম লাইট পিংক কালাৰটো নাপায়, গতিকে পিংক আৰু হোৱাইট মই মিক্স কৰি লৈছোঁ। অলপ পিংক কালাৰটো লৈ হোৱাইট কালাৰটো অলপ বেছিকৈ ল'ব আৰু মিক্স কৰি ল'ব। ধুনীয়া এটা লাইট পিংক কালাৰ হৈ যাব। চাওক, লাইট পিংক কালাৰ এটা হৈ গ'ল। এনেকৈ মই আকৌ পিংক কালাৰটো মেৰুন কালাৰটোৰ নিচিনাকৈ গোটেইখিনি চাদৰখনতে কৰি লওঁ। এনেকৈ মই গোটেই চাদৰখনৰ পিংক কালাৰখিনি কমপ্লিট কৰি ল'লোঁ। তাৰপাছত মই এতিয়া গ্ৰীণ কালাৰটো কৰিম। গ্ৰীণ কালাৰটোৰ কাৰণে মই ডাৰ্ক গ্ৰীণ আৰু লাইট গ্ৰীণ কালাৰ মিক্স কৰি লৈছোঁ। মই সেইটো ভিডিঅ'টো কৰি ৰাখিবলৈ পাহৰিলোঁ। তেনেকৈ মই চাদৰখনত যিখিনি মই গ্ৰীণ কালাৰ ইউজ কৰিম সেই গোটেই গ্ৰীণ কালাৰখিনি কৰি যাম মই এইদৰে। চাই যাব। চাওক, মই গোটেই চাদৰখন কৰি কমপ্লিট কৰিলোঁ। এনেকৈ চিম্পুলতে ৰাখিছোঁ, যিহেতু চিম্পুলতে দিব দিছে, অৰ্ডাৰৰ কাপোৰ হয়। তাৰপিছত মই ইয়াত লাইট পিংক কালাৰ দি দহি পটি দিছোঁ আৰু ব্লাউজৰ পিচটো পিংক কালাৰ আৰু তাত মই হোৱাইট কালাৰ দি ফেব্ৰিক কৰি দিছোঁ। এইযোৰ হৈছে মোৰ কমপ্লিট কাপোৰযোৰ। এইযোৰ হৈছে নেক্সট কাপোৰযোৰ। নেক্সট কাপোৰযোৰ স্কাই ব্লু হয়। তাত মই গ্ৰীণ, য়েল্ল' আৰু ৰেড কালাৰ দি ফেব্ৰিক কৰিছোঁ আৰু ফুলকেইপাহৰ চাইডে চাইডে মই আউটলাইনাৰ দিছোঁ, গ্লিটাৰ আউটলাইনাৰ। আৰু দহিটো মই ৰেড আৰু য়েল্ল' মিক্স কৰিছোঁ। আৰু পাতখিনিৰ মাজে মাজে চাওক, মই লাইট গ্ৰীণ দি কৰি তাৰ ওপৰত ডাৰ্ক গ্ৰীণ দি মই ঠাৰি কেইডালমান আঁকি দিছোঁ। এইযোৰ হৈছে কাপোৰযোৰ। আৰু আউটলাইনাৰকেইটা হৈছে এইকেইটা, যিহেতু আপোনালোকে জানিব বিচাৰিব পাৰে, গতিকে মই আউটলাইনাৰকেইটা দেখাই দিছোঁ। এটা মই পিংক আৰু এটা গল্ডেন ইউজ কৰিছোঁ, যিহেতু মই ৰেড কালাৰটো নাপালোঁ। আৰু এইযোৰ হৈছে কমপ্লিট কাপোৰ কেইযোৰ মোৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড মৰম যাচিব।